নমস্কাৰ সকলোকে আকবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগলৈ আৰু এইফালে প্ৰাকৃতিক পৰিৱেশসমূহ দেখি আপোনালোকে হয়তো ভাবিছে যে মই কোনোবা মনোৰম প্ৰাকৃতিক ঠাইডোখৰত ফুৰিবলৈ আহিছোঁ। অৱশ্যে আপোনালোক হয়তো ভুলো নহয়, কাৰণ মোৰ পিছফালে এয়া ব্ৰহ্মপুত্ৰ নদী, সেইখন শৰাইঘাট দলং। কিন্তু মই আচলতে আজি এটা ৰেলৱে ষ্টেচনলৈ আহিছোঁ আৰু ৰেলৱে ষ্টেচনটো একেবাৰে পৰিত্যক্ত হ'লেও এই ৰেলৱে ষ্টেচনটোৰ সৈতে অসমৰ ইতিহাস জড়িত হৈ আছে। এতিয়াৰ অৱস্থাটো দেখি খুব বেয়া লাগিছে, কিন্তু কিয় বিখ্যাত ৰেলৱে ষ্টেচনটো আৰু কিয় এটা পুৰণা ভাঙি জহি হৈ যোৱা ষ্টেচনৰ কথা মই আজি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। সেইখিনি জানিবলৈ হ'লে আপোনালোকে মোৰ ব্লগটো কমপ্লিটলি চাব লাগিব। গতিকে আৰম্ভ কৰোঁ ব'লক। আপোনালোকেতো আটাই জানেই, অসমৰ পৰা বাহিৰলৈ যোৱা ট্ৰেইনবোৰে শৰাইঘাট দলং পাৰ হৈ অথবা নৰনাৰায়ণ সেতু পাৰ হৈ বহিৰাজ্যলৈ যায়। কিন্তু কল্পনা কৰকচোন, যেতিয়া শৰাইঘাট দলংখন নাছিল তেতিয়া বাৰু কেনেদৰে পাৰ হৈছিলে? বহু আগৰে পৰা এই ষ্টেচনটোৰ কথা মই শুনি আছিলোঁ আৰু ডিম্পু বৰুৱাৰ এটা ব্লগ চাইছিলোঁ। তাৰ পিছৰে পৰা মোৰ ষ্টেচনটোলৈ যাবলৈ আৰু ইয়াৰ পৰিৱেশসমূহ চাবলৈ খুবেই ইচ্ছা আছিলে। আচলতে যেতিয়া শৰাইঘাট দলংখন নাছিল, অৰ্থাৎ 1962 চনৰ আগৰ কথা মই আপোনালোকক কৈ আছোঁ, তেতিয়া বাহিৰৰ পৰা অহা ৰেলসমূহে আমিনগাঁৱৰ এই পুৰণি ষ্টেচনটোতে ৰৈছিল আৰু তাৰ পাছত ইয়াৰ পৰা নাৱত উঠি পাণ্ডুঘাটলৈকে যাত্ৰীসকল গৈছিল। ইয়াতে গোটেই ডিটেইলছখিনি আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ভালদৰে পঢ়ি ল'ব পাৰে। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে, জাতিৰ পিতা মহাত্মা গান্ধী 4বাৰকৈ যেতিয়া অসম আহিছিলে, তেওঁ এই ষ্টেচনটোলৈকে আহিছিলে। ষ্টেচনটোত নামি পুনৰ গন্তব্যস্থানলৈ গৈছিলে। বিভিন্ন ফটো এই ষ্টেচনটোত এতিয়াও আছে। সেইদিনাখন আচলতে এটা বিশেষ কামত মই আমিনগাঁৱলৈ গৈছিলোঁ, ফুৰিবলৈ গৈছিলোঁ আচলতে। আৰু এই ষ্টেচনটোৰ কথা যিহেতু মই আগৰে পৰা জানো, গতিকে ভাবিলোঁ ওচৰতে যিহেতু আছে এবাৰ সোমাই যাওঁ। আৰু তাৰ প্ৰাকৃতিক পৰিৱেশে মোক মন্ত্ৰমুগ্ধ কৰিলে। আৰু লগতে মই ভাবিলোঁ এই ঠাইখিনিত যদি এখন ধুনীয়া কোষ্ট ৰেষ্টুৰেণ্ট খুলিব পৰা যায় বা এখন পাৰ্ক খুলিব পৰা যায়, কিমান ভাল হ'ব, কিমান নজনা কথা মানুহে জানিব। কাৰণ এই ষ্টেচনটোৰ কথাটো বিশেষকৈ আজিৰ প্ৰজন্মৰ লোকে নাজানে। অৱশ্যে পুৰণি আৰ্হিৰ এই ষ্টেচনটোত এতিয়া এই অৱশিষ্ট হৈ আছে। এইসমূহ বেঞ্চ আছিল, দূৰণিবতীয়া যাত্ৰীসকলে আহি ইয়াতে বহি ৰেলৰ বাবে অপেক্ষা কৰিছিলে। আৰু এটা বস্তু আপোনালোকে ন'টিছ কৰিবচোন, এই যে ৰডকেইডাল দেখিছে, এয়া আচলতে ট্ৰেইনৰ ট্ৰেক। আৰু শেহতীয়াকৈ মই কেইটামান কোৱাৰ্টাৰ দেখিছিলোঁ পাণবজাৰত, গুৱাহাটীৰ পাণবজাৰত কেইটামান পুৰণি কোৱাৰ্টাৰ আছে। সেই কোৱাৰ্টাৰকেইটাৰো যিকেইটা ৰড আছে, সেই ৰডকেইডালো আচলতে ৰেলৰ ট্ৰেক। গতিকে আগতে চাগে কনষ্ট্ৰাকশ্যন কৰোঁতে এই ৰডসমূহকে ব্যৱহাৰ কৰা হৈছিলে। পুৰা একুৰেচি, পুৰা মানে একদম সেই মূৰলৈকে ফুটাই মানে ন, একেটা লাইনত ইমান ধুনীয়াকৈ। এতিয়া ষ্টেচনবিলাকত অলপ হেৰিতে মামৰ ধৰি যায়। ধুনীয়াকৈ আছে, ইমান পুৰণি ব্ৰিটিছৰ দিনৰ বস্তুবোৰ সঁচাকৈ দেই, মানিব লাগিব মানে। আৰু এইটো হৈছে তেতিয়াৰ টিকট ঘৰ। এই টিকট ঘৰটোৰ পৰাই দূৰণিবতীয়া যাত্ৰীসকলে ট্ৰেইনৰ টিকট কৰিছিলে। গতিকে এতিয়াও অলপ আছে টিকট ঘৰটোৰ অৱশিষ্ট। আকৌ এবাৰ চকীখন আপোনালোকক ভালকৈ দেখুৱাই লৈছোঁ। আপোনালোকে কথাটো সঁচা লাগিছে কওকচোন, এইকেইটা ট্ৰেইনৰ ট্ৰেক নহয়নে? এনেদৰে ঘৰো বনোৱা হৈছে গুৱাহাটীত কেইবাটাও। যদি আপোনালোকে চাব বিচাৰে, মই সেই ঘৰকেইটাৰো ট'ৰ আপোনালোকক দিম। আৰু এই দৃশ্যবোৰ দেখিলে বহুত বেয়া লাগে। এয়া চাওকচোন, ভাঙি চিঙি অৱস্থাই নাই। ষ্টেচনটো ইমান দূৰলৈকে, আৰু কৈছে যে আৰু 100 মিটাৰ হেনো নদীয়ে খহালে। এইপিনে জাহাজ ঘাট আছে, সেই জাহাজ ঘাটেৰে গুৱাহাটীলৈকে গৈছিলে। এইখন নতুন দলংখনৰ কনষ্ট্ৰাকশ্যন চলি আছে যে, ঘাটটো যে সেই ঘাটটোৱে। চ' এইখিনি আৰু ঠাইখিনি, আৰু এইটো ষ্টেচন মাষ্টাৰৰ ৰুম বুলি কৈছে, বাট নট চিয়'ৰ হয় নে নহয়। কিবা এটা ৰাস্তা আছিলে, এতিয়াতোতো নাই। এইফালে এটা ৰাস্তাৰে মানুহবোৰ আহিছিলে, মই যিমান দূৰ জানো, যিহেতু যিখিনি জানিছোঁ বা শুনিছোঁ সেই হিচাপতে মই কৈছোঁ। আৰু এইফালে ষ্টেচন মাষ্টাৰৰ ৰুম আছিলে বোলে, তেনেকৈ কয়। আৰু তেতিয়াই চলা মিটাৰ গছ ট্ৰেককেইডাল এতিয়াও আছে, ভালকৈ মন কৰকচোন। যদিও বা গছ গছনি গছিছে, এয়াই হৈছে তেতিয়াই চলা মিটাৰ গছ ট্ৰেকটো। বুলি কয় প্লেটফৰ্ম ছেট বুলি কয়। অ'কে, এইবোৰ কিবা ঘৰ আছিল, ভাগি দিলে চাগে। ৰুম বা জিৰণি কোঠা চোঠা থাকে ন, সেইবিলাক চাগে। আৰু এই যে আমাৰ পুৰণা ঘৰবিলাক বাঁহৰ ওপৰত চিমেণ্টৰ প্লাষ্টাৰ মাৰি দিয়ে,
ইয়াতো মই এইখিনি দেখিবলৈ পাইছোঁ গতিকে মই অকণমান ক্লিপ তাৰ ধৰি ৰাখিলোঁ একদম পুৰণা দিনৰ কনষ্ট্ৰাকশ্যন মই সঁচাকৈয়ে কৈছোঁ ইয়াত যদি ধুনীয়া এটা মিউজিয়াম বনাব পাৰে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ ইপিনে শৰাইঘাট দলংখন বহু লোকৰ সমাৱেশ হ'ব আৰু ইণ্ডিয়ান ৰেলৱে ভাল এটা ৰেভিনিউ ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব যদি একেবাৰে কম এণ্ট্ৰি টিকেটৰ দাম দিয়ে বা এতিয়াতো তেওঁলোকে ঠায়ে ঠায়ে কোষ্ট ৰেষ্টুৰেণ্ট খুলিছে কোষ্ট ৰেষ্টুৰেণ্ট এখন খুলিলেও কিন্তু বহুত লোকৰ সমাৱেশ হ'ব গতিকে এই কথাটো তেওঁলোকে ভালদৰে ভাবি চাব পাৰে ইমান ধুনীয়া ইতিহাস বিজড়িত ঠাইটুকুৰাৰ এনে দুৰৱস্থা দেখিলে প্ৰত্যেকজন অসমীয়াৰে বেয়া লাগে মোৰো খুব বেয়া লাগিছিলে এই পুৰণা ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশত থকা ষ্টেচনটো জহি হৈ যোৱা অৱস্থাত দেখি ট্ৰেকবোৰ এতিয়াও আছে কিন্তু সেয়া আৰু মাটি ডুবি গৈছে আচ্ছা আগতেতো সেয়া আছিলে ন মিটাৰ গজ 1 মিটাৰ দুটা ট্ৰেক আছিলে তাৰমানে এইটো পুৰা মাটি বহি গ'ল 1676 মানে কি অ'কে এইটোও চাগে কিবা এটা ঘৰ আৰু এইখন শৰাইঘাট দলং আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ কিন্তু যোৱাৰ আগতে কাষতে থকা কেইটামান পুৰণা আৰ্হিৰ কোৱাৰ্টাৰ আপোনালোকক দেখুৱাইছোঁ এয়া নিশ্চয় ব্ৰিটিছৰ দিনৰে কোৱাৰ্টাৰ হ'ব কাষতে এখন হস্পিটেলো আছে এইসমূহ ঘৰ আৰু এইটো বাথৰুম চাওকচোন কিমান ধুনীয়া পুৰণি কনষ্ট্ৰাকশ্যন আমি আচলতে ক'বহে পাৰোঁ কিন্তু বস্তুটো এৱাৰনেছ এটা অনা অতিকে জৰুৰী ভিডিঅ'টো দেখাইছোঁ সংশ্লিষ্ট কৰ্তৃপক্ষৰ আগতো সেইখিনি বস্তু দাঙি ধৰাৰ ক্ষেত্ৰত মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ সহায় কৰিম আৰু তাৰ পাছতে আমি যাত্ৰা কৰিলোঁ তাৰ কাষতেই থকা গুৱাহাটী গ্ৰীণছলৈ এয়া অফিচাৰ্ছ গল্ফ কোৰ্ট গুৱাহাটী গ্ৰীণছ আপোনালোকক ভালকৈ এবাৰ দেখাই দিছোঁ ৰ'ব এয়া গল্ফ কোৰ্টখন ইয়াতে গল্ফ খেলে এৰেফাৰৰ হয় বাহিৰৰ লোকৰ বাবে এয়া এলাউ নহয় আৰু তাৰ ভিতৰতে খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট আছে প্ৰথমে ৰেষ্টুৰেণ্টখনৰ পৰা এটা ভিউ আপোনালোকক দেখাই লওঁ এয়া চাওকচোন বেলি ডুবাৰ পৰত নাৱৰীয়াই নাও বাইছে আৰু খুব ধুনীয়া উভতি অহা পক্ষী যাক আমি দেখিছিলোঁ কিন্তু সেয়া কেপচাৰ কৰা নহ'ল ধুনীয়া একাপ কফি খালোঁ খুব ধুনীয়াকৈ দিনটো পাৰ কৰিলোঁ আৰু তাৰ পাছত ঘৰলৈ উভতি আহিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে থেংক ইউ